हेलो एभ्रिवान কি খবৰ আপোনালোকৰ আশা কৰিছো ভালে আছে মই বনাইছিলো মুলাৰ আচাৰ তাৰ পিছত ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো আৰু তাৰ কাৰণে মই মুলাখিনি ভালদৰে বাকলি গুচাই ললো গুচাই এনেদৰে ৰুকনি ৰুকি ললো আপোনালোকেও কাটিও লব পাৰে বা ভালদৰে এনেদৰে ৰুকিবও পাৰে ইয়াতকৈ সৰুকৈ ৰুকিব পাৰে অথবা ডাঙৰকৈ আপোনালোকৰ নিজৰ ইচ্ছা মতে আপোনালোকে ৰুকি লব এয়া যে দেখা পাইছে বহুতখিনি মুলাই মই ৰুকিলো কিন্তু এয়া শুকাই যোৱাৰ পিছত একেবাৰে অকমান হৈ পৰে শুকুৱাব লাগিব যেহেতু আমি ভালদৰে তেতিয়া আচাৰটো ভাল হৈ থাকে আৰু এয়া ৰুকি হোৱাৰ পিছত মই সোৱাদ অনুসৰি নিমখ দি ললো কিমান লাগে আপোনালোকেও এনেদৰে নিমখখিনি দি জোখমতে সানিব ভালদৰে এইখিনি সানি পেলাই একেলগে মই এক ৰাতিৰ কাৰণে এনেদৰে থৈ দিম ঢাকি পেলাই ভালদৰে इसका मतलब कि मैं वो पुलिस की नौकरी छोड़ दूं तुम डर से भागोगी डर तुम्हारे पीछे भागेगा और तुम्हें तमोश लेगा उससे बेहतर ये कि तुम डर के पीछे लपको और डर को भगाओ ভালকৈ মিহলি কৰি ল'ব নিমখখিনি डर के आगे और पीछे क्या है এয়া মোৰ সনা হৈ গ'ল আৰু এইখিনি মই ৰাখি দিম এনেদৰে ঢাকি এক ৰাতিৰ কাৰণে এতিয়া মছলাখিনি ৰেডি কৰিম তাৰ কাৰণে মই লৈছো জিৰা গুৰি শুকান জলকীয়া পাঁচফোৰণ আৰু এয়া চফ এয়া কেৰাহীত মই গৰম কৰি ল'ম তাৰ পিছত মিক্সিত ভালদৰে গুৰি কৰি ল'ম ভালদৰে মানে একেবাৰে গুৰিও নকৰো মছলাখিনি এনেদৰে ভাজি মিক্সিত মাৰি ল'ম আৰু ভাজি থাকোতে যাতে মছলাখিনি লাগি নধৰে সেইটো মন কৰি থাকিব গেছটো সিমতে দিব আৰু লৰাই থাকিব এয়া মোৰ এইখিনি ভজা হৈ গ'ল এয়া মুলাখিনি নিমখ দি গোটেই ৰাতি থৈ দিয়াৰ পিছত এনেদৰে পানী ওলাই আছে আৰু এইখিনি আমি ভালদৰে চেপি ল'ব লাগিব আহা এইখিনি নেচেপিলে পিছত শুকুৱাবলৈ বহুত দিন লাগে সেইকাৰণে মই এনেদৰে চেপি লৈছো আপোনালোকেও ভালদৰে চেপি ল'ব চেপি ল'লে মানে দুদিন ৰ'দত দিলে আচাৰ বনাব পৰা হৈ যায় Ya gimana kalau nanti ini loh. এয়া মই ভালদৰে পানীখিনি মুলাৰ পৰা আঁতৰাই ল'লো মানে চেপি পেলাই আৰু এয়া জোখমতে হালধি দিছো বৰ বেছি হালধিও নিদিব নহলে তিতা তিতা হয় হালধিখিনি দি মই ভালদৰে এনেকে মিলাই ল'লো যাতে গোটেইখিনি মিলি যায় ভালকে মিক্স হয় তাৰ বাবে মই ভালকে সানিছো Oh, dalakan hari ko boleh pasal kita kada boleh dalakan kali boleh kan dalak na yapi meri boleh কি পাৰা খুন্দি পেলাই এইখিনিও ভালদৰে সানি লৈছো এয়া মই মছলা ৰেডি কৰিয়ে থৈ দিছিলো মছলাখিনি মিক্সিত মাৰি এনেদৰে কমকে গুৰি কৰিছো আৰু তাৰ পিছত আধা মছলা মই ৰ'দত দিয়াৰ আগেয়ে হালধি সনাৰ পিছতে এনেকে সানি লৈছো এয়া মোৰ হৈ গ'ল সানি আৰু এতিয়া আচাৰ দিবৰ কাৰণে আদা আৰু মই জলকীয়া দিম সেইখিনি মই ভালদৰে ধুই বাকলি গুচাই ৰ'দত দিম আৰু তাৰ কাৰণে আদাখিনি মই মিহি মিহিকে কাটি লৈছো আপোনালোকে নিজৰ ইচ্ছা মতে নিজৰ শেপত কাটি ল'ব পাৰিব আৰু মই এয়া এখন ডলা ললো তাৰ ওপৰত পেপাৰ পাৰিলো আপোনালোকে বেলেগ কাগজো ব্যৱহাৰ কৰিব পাৰিব আৰু তাত এনেদৰে পাতল পাতলকে মেলি দিছো ৰ'দত শুকাবৰ বাবে আৰু সিফালে হেয়া মই জলকীয়া আৰু আদাখিনি ৰ'দত দি থৈছো ভালকে শুকাব লাগিব হেয়াও এয়া আদা আৰু জলকীয়া এয়াও প্ৰায় শুকাইছেই
দুদিন সম্পূৰ্ণ ৰ'দত দিয়াৰ পিছত মোৰ মূলাখিনি এনেদৰে এয়া দেখিছেনে কম হৈ গ'ল। ভালেমানখিনি মূলা আছিলে, এতিয়া তেনে অকণমান হৈ পৰিলে আৰু ভালদৰে শুকালেও একেবাৰে কৰকৰীয়াকৈ শুকোৱা নাই। আৰু এয়া মই আচাৰ দিবৰ কাৰণে তেল ৰেডি কৰিছোঁ আৰু এই শুকাই থোৱা জলকীয়াখিনি মই ফালি ল'লোঁ। আৰু এয়া অকণমান মছলা মই থৈ দিছিলোঁ, শুকাই যোৱাৰ পিছত মূলাখিনি মই এনেদৰে মিক্স কৰি দিছোঁ। আৰু এয়া শুকোৱা আদা আৰু ফালি থোৱা জলকীয়া মানে শুকাই লোৱাই আছিলে, সেইখিনি দি দিলোঁ। আৰু গৰম তেলখিনি যে গৰম হৈ আছিল সেইখিনি ঠাণ্ডা হ'বলৈ দিলোঁ। আৰু নিমখ আগতে দি থোৱাই আছিলে, তাৰ বাবে মই অকণমান কমকৈ নিমখ দিছোঁ। আপোনালোকে এনেই মুখত খাই চালে গম পাব টেষ্টটো। নিমখ বৰ বেছি দিলেও খাই ভাল নালাগে, চোকা হৈ পৰে। আৰু এয়া ঠাণ্ডা হৈ গ'ল, তেলখিনি মই ঠাণ্ডা কৰি দিছোঁ। গৰম কৰাৰ পিছত ভালকৈ এয়া মিক্স কৰিম। আৰু মোৰ আচাৰ প্ৰায় ৰেডি হ'লেই, ভালদৰে এনেদৰে মিক্স কৰিলোঁ। আৰু খাবলৈ খুব সোৱাদ হয়, আপোনালোকেও এনেদৰে বনাই খাই চাব। খাই চাগে মূলাৰ আচাৰ খুব ভাল লাগে মোৰ খাই, আৰু বহুত দিন বেয়া নোহোৱাকৈও থাকে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। থেংক ইউ।